নমস্কাৰ, মই সঞ্জয় বড়ো, চেণ্ট্ৰেল এক্সিকিউটিভ মেম্বাৰ বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন। আজি সেই ভিডিঅ'ৰ উদ্দেশ্যটো হ'ল যোৱাকালি বা আজি মই একজেক্টলি এইটো কালেক্ট কৰিব নাপালোঁ, যে নহওক এটা ডিবেটত NKTV নিউজত আৰু ঢেকীয়াজুলি গহপুৰ অঞ্চলৰ ৰাইজে এইটো কথাক লৈ বহুত শংকিত হৈ আছে আৰু আমাক বাৰম্বাৰ সেইটো বিষয় লৈ জনাইছে। এইটোৰ কাৰণে এই ভিডিঅ'টো সমগ্ৰ অসম ৰাইজবাসীলৈ প্ৰস্তুত কৰা সিদ্ধান্তটো লৈছোঁ বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন বনচুৰ ফালৰ পৰা। আমি জানো কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনত বহুকেইটাহে নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হৈছিলে আমাৰ ভাৰত দেশক উদ্ধাৰ কৰাৰ বাবে ব্ৰিটিছ আইনৰ পৰা। চ' ইটোক লৈ আৰু নতুনকৈ আলোচনা কৰিব লগা একো নাই। কথাটো কি আপোনালোকে হয়তো বুজিব পৰা নাই, মই এইটো লাহেকৈ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক সম্পূৰ্ণ কথাটো বুজাই যাম। কথা হৈছে এটা পথ নামাকৰণক লৈ যিটো কণ্ট্ৰভাৰ্চিয়েল এটা সিদ্ধান্ত বুলি আমি ভাবিছোঁ আৰু শংকিত হ'বলগীয়াও হৈছে, যিহেতু এই একেটা মাহতে আমি এনেকে বহুত হ'ব নালাগা ঘটনাবিলাক ঘটি আছে, যিহেতু আমাৰ মাজত বড়ো ৰাইজ সমাজত এইটো বহুত চিন্তনীয় বিষয় হৈ পৰিছে। যোৱাবাৰ অসম বিধানসভাক শুদ্ধ কৰিব লাগে, পিউৰিফিকেশ্যনৰ কথা ওলাইছিলে। কামাখ্যা মন্দিৰৰ পৰা হলি ৱাটাৰ, শুদ্ধ পানী লৈ পেলাই পিউৰিফিকেশ্যন কৰাৰ কথাত বহুত ডিবেট হৈ গ'ল। যিয়ে নহওক, আকৌ আজিৰ পৰা 3 দিন আগত অসম বিধানসভাত আসাম লেজিসলেটিভ এছেম্বলিৰ লগৰ পৰা বড়ো ভাষাক ওলাই দিয়াৰ বাতৰিত প্ৰচাৰ হোৱা আমি শুনিছোঁ, যাৰ ফলত কিছু ভুল আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল। উদ্দেশ্যটো কাৰোবাৰ ভাষা, জাতি, ধৰ্মক লৈ ঘৃণা কৰা বা অপমান কৰা নাছিলে। এইটো স্পষ্ট আছিলে যে ভাৰতৰ সংবিধান 8th শিডিউলত মৰ্যাদা প্ৰাপ্ত হোৱা ভাষাক ভূমিপুত্ৰ বুলি যাক বাৰম্বাৰ কৈছে, তেনেহ'লে সেই ভূমিপুত্ৰৰ ভাষাক লৈ কিয় ইমান বিতৰ্ক কৰিব লগা আছিলে বা লগৰ পৰা আঁতৰাই থবলৈ সিদ্ধান্ত ল'ব লগা আছিলে। বাৰু এইটো যিয়ে নহওক, এইটো হৈ গ'ল। কিন্তু আজি আকৌ নতুন এটা কণ্ট্ৰভাৰ্চিয়েল এটা প্ৰচাৰ আমি শুনিবলৈ পাইছোঁ। NKTVটো মই চালোঁ, কথাটো সঁচাকৈ বহুত চিৰিয়াছ। কুইট ইণ্ডিয়া মুভমেণ্টত ৰতন কছাৰী তেখেতে স্বচ্ছসেৱক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হৈ কাম কৰিছিলে। ঢেকীয়াজুলিলৈ মাৰ্চ কৰি যাওঁতে, যাত্ৰা কৰি গৈছিলে ভাৰত ত্যাগ আন্দোলনৰ হৈ 28 মই মাহটো একজেক্টলি কালেক্ট কৰিব পাহৰিছোঁ, 1942 চনত তেখেতে মাৰ্টিয়াৰ হ'ব লগা হৈছিল, শ্বহীদ হৈছিলে। উদ্দেশ্যটো হ'ল ব্ৰিটিছৰ ফ্লেগটো নুমুৱাই আমাৰ এই সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পতাকা তাতে পোষ্ট কৰিবলৈ টাৰ্গেট আছিলে। এই সময়ত তেখেতে ইনজিউৰ্ড এজন মহিলাক বাচাব যাওঁতে নিজে গুলি খাই শ্বহীদ হ'বলগীয়া হৈছিলে ব্ৰিটিছ পুলিচৰ হাতৰ পৰা। আনফালে আছে ইণ্ডিয়ান পলিটিচিয়ান, গ্ৰেট এডুকেশ্যনিষ্ট, পাৰ্লিয়ামেণ্টেৰিয়ান শ্যাম প্ৰসাদ মুখাৰ্জী,
দুয়োটা ব্যক্তিয়ে নিজৰ নিজৰ এটা ডাঙৰ পৰিচয় আছে আমি ইয়াত মাজত কোনো বিশেষ কথা ক'বলৈ নাযাওঁ কিন্তু ইয়াৰ আঁৰত কোনে এনেকুৱা সিদ্ধান্তটো ল'লে মই নাভাবো তেখেতে সঁচাকৈ সমাজখন কোন দিগত লৈ যাই আছে এইটো আমাৰ সন্দেহজনক হৈছে আৰু যি ধৰণে টাৰ্গেট কৰিছে আৰু সিচুৱেশন বিলাক যেনেকে এটাৰ পৰা এটা এটাই জাতিৰ ওপৰত প্ৰহাৰ কৰা যেন লাগিছে এইটো মনত অলপ আঘাত দিছে যাৰ কাৰণে এইটো কথাটো ইগনোৰ কৰি থোৱা নহয় কিয় হৈছে কিয় হোৱা নাই এইটো বিষয় লৈ আমি বুজিবলৈ চেষ্টা কৰি আছো বাট এটা কথা স্পষ্ট যে কুইট ইণ্ডিয়া মুভমেণ্টটো অকল কোনবা জাতিৰ কাৰণে নাছিলে এইটো পুৰা দেশৰ কাৰণে এটা আন্দোলন আছিলে য'ত আমাৰ কমপ্লিট এডমিনিষ্ট্ৰেটিভ সিস্টেমটো আন দেশৰ হাতত আছিলে যাৰ ফলত আমাৰ সাধাৰণ ৰাইজে ভলিউণ্টাৰিলি স্বেচ্ছাসেৱক হিচাপে বিভিন্ন অৰ্গেনাইজেশ্যনত লগ লাগি কাম কৰিছিলে নিজৰ প্ৰাণ ত্যাগ কৰিছিলে আমি সেইবোৰ সহজত পাহৰিব নালাগে এইটো আমি জনাব বিচাৰিছো আৰু বড়ো জনগোষ্ঠীৰ হৈ তেখেতৰ এজন শহীদ হিচাপে ভাৰতীয় শহীদ হিচাপে নিজৰ প্ৰাণ ত্যাগ কৰিছিলে একমাত্ৰ উদ্দেশ্য আছিলে ভাৰত দেশটো আজাদ হোৱাটো বিচাৰিছিলে সন্মান সহকাৰে তেখেতক 1986 চনত এটা পদ তেখেতৰ নামত নামকৰণ কৰিছিল সেইটো লৈ মই আজি চৰ্চা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছে বিশেষ ক'বলগীয়া নাই বাট দুখ লাগিছে কন্ট্ৰভাৰ্চিয়েল হ'বও নালাগে বুলি মই ভাবো তৰ্ক বিতৰ্ক হ'বলগীয়াও নাই কিন্তু ইয়াৰ বেকিঙত কোনে আছে বা কিয় কৰিছে কি চিন্তা লৈ কৰিছে আবেগিক হ'ব বুলি জানে যদি কৰিব লগাই আছিলে 1986 চনত যদি নামকৰণ হোৱাৰ আগতে যদি কৰিলে হেতেন আমাৰ ক'বলগীয়া নাছিলে বাট আনফৰ্চুনেটলি এতিয়া আমি ক'বলগীয়া বাধ্য ৰতন কছাৰী এটা অসমৰ গৌৰৱ আছিলে এজন গৌৰৱ আছিলে আনফালে শ্যাম প্ৰসাদ মুখাৰ্জীও এজন আমাৰ দেশৰ গৌৰৱ দুয়োটা ব্যক্তি মই যেতিয়া আগত কৈছিলো দুয়োটা ব্যক্তি নিজৰ নিজৰ এটা বহুত গ্ৰেট আইডেন্টিটি আছে সেইটো আমি সকলোৱে অৱগত হ'ব লাগে ইয়াত বেংগলী আৰু বড়োৰ মাজত যেন কিবা ক্লেশ কৰি দিয়াৰ পৰিকল্পনা আছে নেকি বুলি আমাৰ সন্দেহ হৈছে আৰু কাকবা সাপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছে নেকি এনেকৈ আমাৰ সন্দেহ হৈছে বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নে ইয়াক লৈ বহুত চিন্তা কৰিছে যে এনেকে পৰিকল্পনা বা এনেকে সিদ্ধান্তবোৰ কোনে লয় বা কেনেকৈ ল'ব পাৰিছে ইমান সহজত এইটো ক'ব লাগিব যেহেতু আমি জানো ব্ৰিটিছ যেতিয়া আমাৰ ভাৰতত আমাৰ অসমত শাসন কৰিছিল তেখেতৰ উদ্দেশ্য এটাই আছিলে কলনাইজেশ্যন এষ্টাব্লিছ কৰা না আমি এইটো ক'ব লাগিব ব্ৰিটিছে কলনাইজেশ্যন যে এষ্টাব্লিছ কৰিছিল সেই বেমাৰীৰ চিমটমটো আজি আমাৰ মাজত আকৌ নতুনকৈ উৎপন্ন হৈছে নেকি কোনিবা আমাৰ মাজত বিভাজন কৰিবলৈ চেষ্টা কৰি আছে নেকি আমাক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে নেকি এনেকে বহুত প্ৰশ্ন
আহি আছে। ইয়াৰ কাৰণে ৰাইজক এটাই আহ্বান কৰিছোঁ, যাহাতে এই নামাকৰণক লৈ ভুল বুজাবুজি নকৰে, আৰু চৰকাৰকো এইটোৱে অনুৰোধ জনাইছোঁ, যাহাতে ৰতন কছাৰী কোন আছিলে সকলোৱে অৱগত। ৰতন কছাৰী তেখেতৰ নামত যি পথ নামাকৰণ হৈ থকা আছিলে আজিলৈকে, সেইটো এজ ইট ইজ ভাল থাকিব লাগে বুলি আমি বনচু ফালৰ পৰা এইটো আহ্বান জনাইছোঁ। আনফালে গভমেণ্টে, অসম চৰকাৰে নিশ্চয় গ্ৰেট এডুকেশ্যনিষ্ট পাৰ্লিমেণ্টেৰিয়ান শ্যাম প্ৰসাদ মুখাৰ্জীয়ে তেখেতৰ সন্মান জনোৱাৰ কাৰণে তেখেতৰ কাৰণেও কিছু কিবা এটা অল্টাৰনেটিভ বিচাৰিব বুলি আমি এইখিনি চৰকাৰক আহ্বান জনাইছোঁ। আৰু শেষত মই এটাই কথা ক'ব বিচাৰিছোঁ, ইয়াত কোনো ভুল বুজাবুজি হ'বলগীয়া নাই। মই স্পষ্টকৈ কৈছোঁ যে এইটো ৰতন কছাৰী এজন অসমৰ প্ৰাইড হয়, আৰু আমাৰ বড়ো জাতিৰো এজন প্ৰাইড। আমি ইয়াক লৈ গৌৰৱ কৰোঁ, আৰু তেখেতৰ নামত যি পথ নামাকৰণ হৈ আছিলে, এইটো এজ ইট ইজ থাকিলে আমি সঁচাকৈ বহুত আনন্দিত হ'ম, আৰু আমাৰ মাজত যাহাতে আৰু বেলেগ আৱেগিক হৈ পৰিস্থিতিবিলাক অনিয়ন্ত্ৰণ নহয়, সেইটোৱে আমি কামনা কৰিছোঁ আৰু আহ্বান জনাইছোঁ, যাহাতে আমাৰ দুটা জাতিৰ মাজত কোনো ক্লেছ নহয় যেন ফিউচাৰত। আৰু গভমেণ্টে ইয়াক লৈ অলপ চিৰিয়াছলি ইয়াক কনচাৰ্ণত লৈ ৰতন কছাৰী নামত যি পথ, এইটো এজ ইট ইজ ভাল থাকিব লাগে। আৰু লগতে ইণ্ডিয়ান পলিটিচিয়ান গ্ৰেট এডুকেশ্যনিষ্ট শ্যাম প্ৰসাদ মুখাৰ্জী, ফাউণ্ডাৰ অফ প্ৰিডেচৰ অফ ভাৰতীয় জনতা সংঘ, এট প্ৰেজেণ্ট ভাৰতীয় জনতা পাৰ্টি, শ্যাম প্ৰসাদ মুখাৰ্জী, তেখেতৰ নামতো পথ নামাকৰণ অল্টাৰনেটিভ বিচাৰি কৰি দিয়ে, সেইটোৱে আমি গভমেণ্টক আহ্বান জনাইছোঁ। ধন্যবাদ।